Hi friends, welcome back to my channel Vijay Raj. আজি 6 জুন 2020 বৰ্ষৰ মেট্ৰিকৰ ৰিজাল্ট অলৰেডি ঘোষণা কৰিলে। তাত যিসকল পৰীক্ষাৰ্থীয়ে কৃতকাৰ্যতাৰে উত্তীৰ্ণ হ'ল তেখেতসকলক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকলে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ পিছতো কৃতকাৰ্যতা দেখুৱাব নোৱাৰিলে তেখেতসকলেও কোনো দুখ কৰাৰ কথা নাই। তেখেতসকলে গম পাইছে যে তোমালোকৰ কোনটো কি ভুল হৈছে কি অন্ততঃ তোমালোকৰ মাৰ্কশ্বিটখন পাইছা আৰু মাৰ্কশ্বিটখন চাই গম পাইছা যে তোমাৰ কোনটো বিষয়ত কি ভুল হৈছে কি সেইখিনি তুমি নিজে শুধৰাবলৈ পাৰিবা। বহুতে হয়তো নিজৰ ৰিজাল্টক লৈ সুখী হৈছে আৰু বহুতে সুখী নহয়, কাৰণ তোমালোকে হয়তো ভাবিছিলা যে ফাৰ্ষ্ট ডিভিজন পোৱা কেইটা ভাবিছিল যে মইতো ফাৰ্ষ্ট ডিভিজন কিয় মই ষ্টাৰ পাব লাগিছিল বা ষ্টাৰ পোৱা জনে ভাবিছে যে মই কিয় ষ্টাৰ পালোঁ, ডিষ্টিংশ্যন পাব লাগিছিল বা ঠিক তেনেদৰে থাৰ্ড ডিভিজন পোৱা জনে ভাবিছিলা যে মইতো ছেকেণ্ড ডিভিজন পাব লাগিছিল, আকৌ ছেকেণ্ড ডিভিজন পোৱা জনে ভাবিছা হয়তো মইতো ফাৰ্ষ্ট ডিভিজন পাব লাগিছিল কিন্তু কিয় নাপালোঁ। তুমি চিন্তা নকৰিবা, কাৰণ মানুহ সদায় আশাবাদী, নিজে যিমানখিনি পায় বা নিজে যিমানখিনি পাইছে সেইখিনিত কেতিয়াও সন্তুষ্ট নহয়, সদায় বেছি আশা কৰে আৰু আশা কৰাটো স্বাভাৱিক। দ্বাৰা এখন ভাল জুনিয়ৰ কলেজ বা হায়াৰ ছেকেণ্ডেৰী এডমিশ্যনহে ল'ব পাৰিবা। গতিকে তুমি এতিয়া এখন ভাল কলেজত এই ৰিজাল্টৰ দ্বাৰা এখন ভাল কলেজত এডমিশ্যন লোৱা আৰু নিজৰ মন পচন্দৰ এটি ষ্ট্ৰীম বাছি লৈ অনাগত দিনবোৰত তুমি ইয়াতকৈ ভাল পাৰদৰ্শিতা দেখুৱাবলৈ চেষ্টা কৰি যোৱা। আনৰ কথা বাদ দিয়া, তুমি কেৱল নিজৰ মতেহে কোনো এটি ষ্ট্ৰীম পচন্দ কৰিবা।